সেই বন্ধুসকল আপোনালোকে বাৰু আজিলৈকে মানুহৰ চালেদি মানুহৰ চালেদিয়ে কিতাপ কানি এনেকুৱা কিবা বনোৱা দেখিছে নেকি বাৰু? যদি দেখা নাই, মোৰ এই ভিডিঅ'টোত আজি দেখিবলৈ পাব এনেকুৱা এখন ইউনিভাৰ্চিটিত, বাহিৰৰ ইউনিভাৰ্চিটিত এই তিনিখন কিতাপ আছে, যোন তিনিখন কিতাপত মানুহৰ চালেদি বনোৱা হৈছে। তেন্তে বন্ধুসকল বেছি দেৰি নকৰাকৈ বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, এই যোনখন মানুহৰ চালেদি হিউমেন স্কিনেদি যোনখন কিতাপ, একচুৱেলি এখন কিতাপ নহয়, তিনিওখন কিতাপ আছে। তাৰপৰা যোনখন কিতাপ বেছিকৈ পপুলাৰ, বেছিকৈ জানে, যোনখন কিতাপখনৰ নামটো লিখা হৈছে যদিও বেলেগ এটা ভাষাত লিখা আছে, যোনটোক লিখা হৈ আছে যে ডেষ্টিনিজ দি আই এম, ইংলিছত হ'ব ডেষ্টিনিজ অফ দ্য চ'ল বুলি। এই কিতাপখন হষ্টন লাইব্ৰেৰীত, হাৰ্ভাৰ্ড ইউনিভাৰ্চিটিৰ হষ্টন লাইব্ৰেৰীত এখন কিতাপখন ৰখা হৈছে। বন্ধুসকল, এইখন কিতাপ 1930 চনৰ পৰাই ৰখা হৈছে। আৰু এই কিতাপখনৰ যোনটো ৰাইটাৰ আছিলে, যোনটো পয়েটৰ যোনটো মেইন লিখা মানুহজন যোনজন আছিলে, সেই মানুহজনৰ নাম হৈছে আৰ্ছেনি হৌছেই। তেওঁৰ নামটো হৈছে আৰ্ছেনি হৌছেই বুলি। আৰু তেওঁ লিখি লৈ এই কিতাপখন তেওঁৰ লগৰজনক দিছিলে, ফ্ৰেণ্ড এজনক, যোনজনৰ নাম হৈছে ডক্টৰ লুডভিক বলেণ্ড বুলি। 1880 চনত তেওঁ দিছিলে। তেওঁ সেই লগৰজনক দিয়াৰ পিছত সেই লগৰজন ডক্টৰ বলেণ্ডে ৰিপৰ্ট কৰিছিলে, কৈছিলে যে এইখন কিতাপ এজনী মাইকী মানুহৰ স্কিন দি চালেদি কৰা হৈছিলে। যোনটি মাইকী মানুহ কিবা বেমাৰত, নেচাৰেলি কিবা বেমাৰত তেওঁ মৰিছিলে। মৰাৰ পিছত তাইৰ ছালটো ব্যৱহাৰ কৰি এই কিতাপখনৰ কভাৰটো, গোটেই সম্পূৰ্ণ এটা কভাৰটো বনোৱা হৈছিলে কিতাপখনৰ। পিছতো যেতিয়া এই কিতাপখন এনালাইজ কৰা হ'ল, ভালকৈ চোৱা হ'ল, তেতিয়া চাইণ্টিষ্টেও এইটোৱে মানিছে আৰু পৰীক্ষা কৰিও পাইছে যে হয়, এই কিতাপখন এজনী মাইকী মানুহ চালেদি বনোৱা হৈছে। আৰু বন্ধুসকল, এই যোনটো মানুহৰ চালেদি কিতাপ কভাৰ যোনটো বনোৱা হয়, যোনটো প্ৰচেছটো বা টাৰ্মটো হওক বা নিয়মটো হওক, এই যোনটো বস্তুটোৰ প্ৰচেছটো হয়, এইটোক কোৱা হয় এন্থ্ৰপ'ডাৰ্মিক বিব্লিঅ'পেগি বুলি কোৱা হয়। আৰু এই যোনটো প্ৰচেছটো কৰা হৈছিলে, এইটো একচুৱেলি আগতে 16 চেঞ্চুৰীৰ পৰা কৰা হৈছিলে, 16 শতাব্দীৰ পৰা কৰা হৈছিলে। আৰু লগতে ডক্টৰ বলেণ্ডে এই ডেষ্টিনিজ দি আই এম কিতাপখনত লিখিছিলে যে, তেওঁ এই কিতাপখনৰ ওপৰত কৈছিলে যে এই যোনটো কভাৰটো বনোৱা হৈছিলে মানুহৰ চালেদি, এইটো ঠিক কৰি ৰাখিবৰ কাৰণে আগলৈকেও ভালে ৰাখিবৰ কাৰণেও কোনো বেলেগ ধৰণৰ অৰ্ণামেণ্ট, যিকোনো কিবাকিবি কেমিকেল ধৰক একো বস্তু ব্যৱহাৰ কৰা নাছিলে। একদম পিয়'ৰ ছাল যেনেকৈ মানুহৰ ছালটো যেনেকৈ ব্যৱহাৰ কৰা হৈছিলে, যেনেকৈ আছে, সেই তেনেধৰণে এতিয়াও আছে। আৰু বন্ধুসকল, যোনজনে লিখিছিলে, ৰাইটাৰজন, তেওঁ কিতাপখনত এটা লাইন লিখি থৈ দিছে যে I had kept this piece of human skin taken from a back of a woman. আৰু লিখিছিলে যে a book about the human soul deserve to have a human covering. তেওঁ এইটো কৈছিলে যে এই কিতাপখন একচুৱেলি লিখা হৈছিলে এটা হিউমেন চ'লৰ ওপৰত, এটা হিউমেনৰ মানুহৰ জীৱনীৰ ওপৰত, যে তেওঁ কেনেকৈ সেই জীৱনটোক মেডিটেশ্যন হওক, কিবা ধ্যান কৰি কেনেকৈ ৰাখিব পাৰে, কণ্ট্ৰল কৰিব পাৰে নিজৰ হেৰিটোক, চ'লটোক, জীৱটোক, আৰু মৰাৰ পিছত লাইফ কেনেকুৱা হয় মানুহৰ, সেই তেনেকুৱা ওপৰত কিবা লিখা আছিলে কিতাপখনৰ ওপৰত, ভিতৰত। আৰু তেওঁ কৈছিলে যে তেতিয়া এই হিউমেন চ'লৰ ওপৰত যেনেকৈ বস্তুটো লিখা হৈ আছে, তেনেকৈ যাতে সঁচাকৈ যাতে এই কিতাপখনো মানুহৰ চালেদিয়ে যাতে মানুহৰ জীৱনীৰ ওপৰত লিখা আছে, মানুহৰ বস্তু দিয়ে কিতাপখন গঢ়িব লাগিব। তেওঁ সেই বস্তুটো তাত লিখি দিছিলে। তেন্তে বন্ধুসকল, আপোনালোকে কেনেকুৱা পালে জানি? যদি ভিডিঅ'টো ভাল পাইছে, প্লিজ লাইক কৰিবলৈ নাপাহৰিব। প্লিজ লাইক কৰি দিব। লাইক কৰি লৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ছাবস্ক্ৰাইব কৰিলে কাষত থকা বেল আইকনটো অল ন'টিফিকেশ্যনছত দবাই দিব, যাতে মই এনেকুৱা নতুন নতুন যি ভিডিঅ' দি থাকোঁ আপোনালোকে সৰ্বপ্ৰথম দেখিবলৈ পাব। লগতে প্লিজ কমেণ্ট কৰি জনাব কেনেকুৱা পালে, আৰু প্লিজ ভিডিঅ'টো সকলোৰে মাজত শ্বেয়াৰ কৰি দিব। তেতিয়া লগ পাম আকৌ এটা নতুন ভিডিঅ'ত। তেতিয়ালৈকে ধন্যবাদ। জয় অসম।